আজি আমাৰ খৈৰাবাৰী ব্লক কমিটি BPF উদ্যোগত এটা বৃহৎ জইনিং প্ৰগ্ৰাম আছিল। ইয়াত 1883 জন UPPL, BJP আৰু অন্যান্য দলৰ আমাৰ যোগদান চলি আছে। UPPL দলৰ 541 জন আৰু BJP দলৰ 452 জন, অন্যান্য 580 জন। এই 580 জনৰ ভিতৰত কিছু প্ৰথমে BPF আছিল, যোৱা BTC নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে অন্যান্য দলত গৈছিল। গতিকে নিশ্চিতভাৱে আজিৰ দিনটো আমাৰ খৈৰাবাৰী অঞ্চলৰ কাৰণে বা সমষ্টিৰ কাৰণে এটা ভাল দিন, যে এই দিনটোত গভৰ্ণমেণ্ট নথকাৰ পিছতো হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCত BPFৰ গভৰ্ণমেণ্ট নথকাৰ পিছতো, বিৰোধী পক্ষত থকাৰ পিছতো এই যে এটা যোগদান বিভিন্ন ব্লক কমিটিবিলাকত বা বিভিন্ন সমষ্টিত হৈ আছে, তাৰে এটা নিদৰ্শন আজি খৈৰাবাৰী সমষ্টিবাসী ৰাইজে দেখুৱাইছে। আমি ধন্যবাদ জনাওঁ যিসকলে আজি আমাৰ দলত যোগদান কৰিছে, তেওঁলোকক আমি আঁকোৱালি লৈছোঁ আৰু আমি সকলোৱে একেলগে লগ লাগি আহি থকা সময়ছোৱাত এই অশুভ শক্তি, বিশেষভাৱে BJP আৰু UPPL, যিসকলে যোৱা BTC নিৰ্বাচনৰ সময়ছোৱাত এই অঞ্চলৰ ৰাইজক মিছা প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰিছিল। চিফ মিনিষ্টাৰ, বৰ্তমানৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই 15 দিনৰ ভিতৰতেই মাটিৰ পাত্ৰ দিবই লাগিব বুলি কৈছিল, হাগ্ৰামাৰ দিন উকলিল বুলি কৈছিল, প্ৰমোদ বড়োৱে ছুইজাৰলেণ্ড বনাম বুলি কৈছিল, ইয়াতে ৭৫,০০০ মহিলা গোটক টকা দিম বুলি কৈছিল, এটা ভোট দিলে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল। এই তেনেধৰণৰ লোভনীয় যিবিলাক কথা UPPL, BJPয়ে কৈছিল, আজি 3 বছৰত অঞ্চলবাসী ৰাইজে বুজি উঠিছে যে তেওঁলোকে সঁচাকৈ মিছা প্ৰলোভন দি ৰাইজক প্ৰলোভিত কৰিছিল, আৰু যাৰ কাৰণে ৰাইজে আজি অনুভৱ কৰি আকৌ BPF দলত যোগদান কৰিছে। আমি আহি থকা সময়ত 2024 লোকসভা, 2025 বিধানসভা সমষ্টিত আমি মানসিকভাৱে প্ৰস্তুত হৈছোঁ। হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি যিকোনো প্ৰকাৰে আহি থকা সময়ছোৱাত এই BJP, UPPL দলক আমি পৰাভূত কৰিম। আৰু এই যে BJPৰ আৰু UPPL অহংকাৰ, এই অহংকাৰৰ দৰ্প আমি চূৰ্ণ কৰিম। আমি নিশ্চিতভাৱে BTC অঞ্চলৰ ৰাইজে ইতিমধ্যে মাৰবান্ধি থিয় হৈছে। মই সকলোকে অনুৰোধ জনাইছোঁ যে এই শান্তিপূৰ্ণ পৰিৱেশত আমি থাকি BPF দল অধিক শক্তিশালী কৰি আমি BPF দলটোক আৰু গতিশীল কৰি আহি থকা নিৰ্বাচনত আমি যে মুখামুখি হ'ব পাৰোঁ, আমাৰ প্ৰাৰ্থীসকলক যে আমি বিপুল ভোটত যে জয়যুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে কাম কৰিম। আমাৰ এই অঞ্চলত BCDC চেয়াৰমেনসকলে, BCDC মেম্বাৰসকলে গাঁৱে গাঁৱে তেওঁলোকে বাধা দিছে যে তেওঁলোকৰ আজি কিবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত কিবা স্বচ্ছ ভাৰত অভিযান বুলি আছে বুলি কৈছে। এই কথাবিলাক কৈ অঞ্চলৰ ৰাইজক বাধা দিছে, কিন্তু আমি লক্ষ্য কৰিছোঁ, আপোনালোকে চাইছে যে আজি হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে। গতিকে এই বাধাকো নেওচি মানুহ কিন্তু মুকলি মন লৈ ওলাই আহিছে, কাৰণ ৰাইজে অতিষ্ঠ হৈছে যে তেওঁলোকৰ শাসনৰ নামত যে শোষণ কৰিছে, শাসনৰ নামত অঞ্চলৰ ৰাইজক যে বঞ্চিত কৰিছে। আজি তেওঁলোকে কমিটমেণ্ট কৰা অনুযায়ী কোনো কাম তেওঁলোকে কৰিব পৰা নাই। আজি BCDC চেয়াৰমেন মেম্বাৰসকলে মানে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত 2000-3000কৈ ঘৰৰ পইচা লৈছে। আজি যিবিলাকৰ কামৰ বিল দিছে, মানে 15%, 20%লৈকে তেওঁলোকে বিল মানে পইচা খাই বিল দিছে। যোৱা সময়ছোৱাত BTCত তেওঁলোকে এটা অনুভৱ কৰিছে যে টকা পইচা গণিবৰ কাৰণে তেওঁলোকে মেচিন ব্যৱহাৰ কৰিছে। এই যে অবাধ দুৰ্নীতি BTC অঞ্চলত চলিছে, এই কথাবিলাক চাই ৰাইজে অতিষ্ঠ হৈছে। গতিকে ৰাইজে ওলাই আহিছে মুকলিকৈ, আমি দলে তেওঁলোকক আঁকোৱালি লৈছোঁ, একেলগে কাম কৰিম। এইটোতো আমাৰ কাৰণে ভাল কথা যে আজি ভূপেন বড়ো, যিজন UPPLৰ প্ৰতিষ্ঠাপক সভাপতি, আৰু আজিৰ দিনটোত খৈৰাবাৰী ব্লকৰ মানে TCLCCৰ ভাইচ চেয়াৰমেন হোৱাৰ পিছতো যে তেওঁ দল ত্যাগ কৰিলে, এইটো আমাৰ কাৰণে এটা বৰ ডাঙৰ কথা। সেইকাৰণে ডাঙৰ কথা যে ভাইচ চেয়াৰমেনজনে অনুভৱ কৰিছে যে মই ভাইচ চেয়াৰমেন হোৱাৰ পিছতো ৰাইজক একো কৰিব নোৱাৰোঁ, ৰাইজক সহায় কৰিব নোৱাৰোঁ, ৰাইজক কোনো অনুদান দিব নোৱাৰোঁ, ৰাইজক এটা IBS দিব নোৱাৰোঁ, ৰাইজক এটা ঘৰ দিব নোৱাৰোঁ। গতিকে তেওঁ এইবিলাক অনুভৱ কৰি তেওঁ দল ত্যাগ কৰিছে আৰু আমাৰ দলত যোগদান কৰিছে। 6 বাৰো লৈ আহিছে। গতিকে আমি তেওঁক ধন্যবাদ জনাইছোঁ।